নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল আছামিজ জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈকে ৭৫তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বন্ধু বান্ধৱীসকল, সকলোৱে অপেক্ষা কৰি আছিল যে অসম পুলিচৰ ABUB, SI, কামাণ্ডো বেটেলিয়নৰ যি ৰিজাল্টসমূহ কেতিয়া দিব। চাওক, মই অলপ দিনৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে আপোনালোকৰ যি অসম পুলিচৰ ৰিজাল্টসমূহ 15 আগষ্টৰ আগত কেতিয়াও নাহে। কিয় নাহে তাৰ কাৰণটো মই আপোনালোকক জনাই দিছিলোঁ ভিডিঅ'ৰ জৰিয়তে, কিন্তু মোক বহুত বেয়াকৈ কমেণ্ট কৰিছিল। গতিকে মই সেই কমেণ্টসমূহ এইটো ভিডিঅ'ত জনাব নোৱাৰিম। আপোনালোকে যদি চাব বিচাৰে মোক কোনে কিমান বেয়াকৈ কমেণ্ট কৰিছে, আগৰ ভিডিঅ'টোৰ কমেণ্টত যাব, আপোনালোকে তাতে চেক কৰি ল'ব পাৰিব। চাওক, আপোনালোকে গমেই পাইছে যে যোৱাবাৰ যি অসম পুলিচৰ ABUB হওক বা গাৰ্ডছমেন হওক বা APR হওক ৰিজাল্টসমূহ সম্পূৰ্ণ নিকা স্বচ্ছভাৱে ৰিজাল্টসমূহ দিছিল আৰু লগতে এপইণ্টমেণ্টো দিছিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু 1 লাখ চাকৰি টাৰ্গেট কৰিছিল সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে, গতিকে সেই ৰিজাল্টসমূহ সোনকালে দিব। আৰু যিহেতু এক্সামসমূহ যি গ্ৰেড 3, গ্ৰেড 4 এক্সামসমূহ যিহেতু 21 আৰু 28 তাৰিখে অনুষ্ঠিত হ'ব, গতিকে সেইসমূহৰ ৰিজাল্ট খুব অতি সোনকালেই দিব। তাৰোপৰি যি অসম পুলিচৰ ABUB ৰিজাল্টসমূহৰ কাৰণে বহুতো ষ্টুডেণ্টে ৰখি আছে, বহুতে ধৈৰ্য ধৰি আছে বা বহুতে অপেক্ষা কৰি আছে যে কেতিয়া ৰিজাল্টসমূহ আহিব, মোৰ নামটো আহিবনে নাহে। চাওক, সকলোৰে নাম আহে নাহে সেইটো মই নাজানিম, কিন্তু মই সদায় আপোনালোকৰ মাজত সাহস দিবৰ কাৰণে বা এটা সঁচা ইনফৰ্মেশ্যন দিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। যিসকলে মোক ছাপোৰ্ট কৰি আহিছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু আজি যিহেতু মুখ্যমন্ত্ৰী মহোদয় ছাৰে নিজ মুখেৰে কৈছে যে ৰিজাল্টসমূহ কেতিয়া দিব, আপোনালোকে এপইণ্টমেণ্টসমূহ কেতিয়া পাব, সেই সকলোসমূহ তেওঁ নিজ মুখেৰে কৈছিল। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। অসমখন এখন উজ্জ্বল চানেকি হৈ পৰিব। অহা সপ্তাহত অসমে আৰু এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ গৈ আছে। 1 লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ নতুন স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ধাৱমান হৈছিলোঁ। 30,000 চৰকাৰী চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে দিব পাৰিছোঁ আৰু 10,000 চাকৰি আমি ছেপ্টেম্বৰ মাহত দিম। সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় 30,000 চৰকাৰী চাকৰি প্ৰদান কৰাৰ লক্ষ্যৰে আমাৰ অৰেল আৰু ৰিটেন পৰীক্ষাও এই মাহৰ পৰাই আৰম্ভ হ'ব। অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেকে সংঘবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ আজিলৈকে দৃষ্টান্ত এই আমাৰ দেশখনত নাই।